কাৰ্যসূচী কি ক'ব? আমি মহিলা আৰু কন্যা শিশুসকলৰ সুৰক্ষা আৰু মহিলা সবলীকৰণৰ কাৰণে এক বৃহৎ সজাগতা আমি গোটেই অসমখনতে আৰম্ভণি কৰিছোঁ আৰু একমহীয়া অভিযান হিচাপে আমি ইতিমধ্যে এই অভিযানৰ প্ৰথম কাৰ্যসূচী আমি ইয়াতে লৈছোঁ আৰু আপোনালোকে দেখিছে বিশেষকৈ চাহ বাগিচা অঞ্চলবিলাকত সজাগতাৰ যথেষ্টখিনি প্ৰয়োজনীয়তা আছে। আমাৰ শিক্ষাৰ ক্ষেত্ৰতে হওক বা তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰোগৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক যথেষ্টখিনি সজাগতাৰ প্ৰয়োজনীয়তা আছে আৰু আজি আমি সেইকাৰণে ইয়াত শিবিৰ ৰাখিছোঁ। এই শিবিৰবিলাকত তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰিছে বা বিভিন্ন ধৰণৰ ভৱিষ্যত তেওঁলোকে স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰিব পাৰিব আৰু আমাৰ সমাজ কল্যাণ বিভাগৰ সকলো আমাৰ বিষয়াসকলো আছে, তেওঁলোকক আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ যে তেওঁলোকে বাগানবিলাকত তেওঁলোকে মাহেকত এবাৰ তেওঁলোকে আহিব আৰু আহি পেলাই এনেকুৱা ধৰণৰ সজাগতাবিলাক তেওঁলোকে চলাই থাকিব। গতিকে মই সকলোকে আপোনালোককো ধন্যবাদ দিছোঁ যে সুন্দৰভাৱে এই সভাখন ইয়াত আৰম্ভণি আজি হৈছে। মহিলা এগৰাকীও তেওঁ কেনেধৰণে আমাৰ সুবিধা পাইছে সেইখিনিও কৈছে। গতিকে মই আশা কৰিছোঁ যে আমাৰ মহিলাসকলৰ মাজত যিখিনি সজাগতাৰ অভাৱত বিভিন্ন ধৰণৰ ৰোগ হয় বা স্বাস্থ্য ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত আমি তেওঁলোক আগবাঢ়ি যাব পৰা নাই, এনেকুৱা ধৰণৰ সজাগতা সেইখিনি নাইকিয়া কৰি তেওঁলোকক আগুৱাই লৈ যাবৰ কাৰণে যথেষ্টখিনি সহায়ক হ'ব।